बे समाव तामुलपुर जिल्लानि जामगुरियाव राजखान्थिनि दुंहाव थासारि। बीजेपी आरो बीपीएफनि गेजेराव दुंहाव थासारि। दारांगाजुलि ब्लक कमिटिनि बीपीएफ दोलोआ गोख्रों खुद्रिसारदों। एमसीएलए बिजेट गोरा नार्जारिखौ फिन बीपीएफआव लानायनि गोख्रों खुद्रिसारदों दारांगाजुलि ब्लक कमिटिनि बीपीएफ दोलोआ। नंगौ, दारांगाजुलि बियाबनि बीजेपी दोलोनि एमसीएलए बिजेट गोरा नार्जारिखौ फिन बीपीएफआव लानायनि गोख्रों खुद्रिसारदों दारांगाजुलि ब्लक कमिटिनि बीपीएफ दोलोआ। अजद होनाय बायदिब्ला बीजेपी दोलोनिफ्राय देरहालांनाय बिजेट गोरा नार्जारिया बीपीएफ दोलोआव फैफिननो नागिरदों, जायनि जाहोनाव दारांगाजुलि ब्लक कमिटिनि बीपीएफ दोलोआ गोख्रों खुद्रिसारदों। मख'नो गोनांदि खैफोदनि समाव बीपीएफ दोलोखौ नागारनानै बीजेपी दोलोआव थांदोंमोन बिजेट गोरा नार्जारिया आरो फिन दिनै बीपीएफ दोलोआव हाबफिननो नागिरदों बिजेट गोरा नार्जारिया। नाथाय बिजेट गोरा नार्जारिया बीपीएफ दोलोआव फैफिननो नागिरनायखौ गनायना लानो हायाखै दारांगाजुलि ब्लक कमिटिनि बीपीएफ दोलोआ। लोगोसेनो बिजेट गोरा नार्जारिनो ईएम होनो नागिरदों होननानै इसारा मोननायनि उनाव बीपीएफ दोलोनि सोद्रोमाफोरा दिनै तामुलपुर जिल्लानि जामगुरियाव गोख्रों खुद्रिसारदों। এই কথাখিনি এইটো হল আমাৰ কেন্দ্ৰ সমিতি আৰু আমাৰ অসম চৰকাৰৰ কথা। আমি এইখিনি কথা ক'ব নোৱাৰোঁ। আমি যিহেতু গোপন সূত্ৰৰ কথা আমি গম পাইছোঁ, বিজেপিৰ হৈ নহয় আমাৰ বিপিএফ দলত যোৱাৰ কাৰণে যি চেষ্টা কৰিছে, আমি তাক বাধা প্ৰদান কৰিছোঁ। এইখিনিত আমাৰ যি সিদ্ধান্ত হ'ল কেন্দ্ৰ সমিতিৰ সিদ্ধান্ত ল'ব। ইয়াত আমাৰ আচলতে ব্লক কমিটিয়ে ক'বলগীয়া তাত নাই। সেইটো সিদ্ধান্ত আপত্তি থকা নহয়, সেইটো সিদ্ধান্ত কেন্দ্ৰ চৰকাৰে কৰিব। কেন্দ্ৰ সমিতিয়ে যিহেতু বিষয়ববীয়াসকলে আজি PMD মিটিং আছে, PMD বডিৰ যিহেতু মিটিং আছে, মিটিঙত তেওঁলোকৰ সিদ্ধান্ত হ'ব। কি সিদ্ধান্ত লয় সেইটো আমি গম পোৱা নাই, কিন্তু কথা হ'ল কি পোনপটীয়াভাৱে যাতে আমাৰ BPF আহিব নোৱাৰে সেইটোৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। মই কথাটো কৈছোঁ, বাৰে বাৰে কৈছোঁ কথাখিনি। এইটো হ'ল তেওঁলোকৰ দুয়োপক্ষ দুখন চৰকাৰৰ সিদ্ধান্ত। অসম চৰকাৰ আৰু আমাৰ BPF চৰকাৰৰ যিখন হ'বলগীয়া নৱনিৰ্বাচিত চৰকাৰখনৰ সিদ্ধান্ত, যিহেতু 5 তাৰিখে তেখেতসকলে শপত গ্ৰহণ কৰিব, তাৰপিছত আমাৰ চৰকাৰ হ'ব। চৰকাৰে যি সিদ্ধান্ত লয় সেইটো বেলেগ কথা। কিন্তু কথা হ'ল কি আমি জনাত মানে যেতিয়াৰ পৰা জিকিল তেতিয়াৰ পৰা তাৰমানে আমাৰ BPF দলত পঞ্চতা অহাৰ কাৰণে প্ৰয়াস কৰিছে। আমি তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। BPF দলৰ পৰা আমি জিতাই দিছিলোঁ ৰাতি দিন কষ্ট কৰি। গতিকে তেখেতে আমাক এৰি কিনে আজি বেলেগ দলত জইন হৈ আজি আকৌ আমাৰ দলত আহিব বিচাৰি আছে। গতিকে আমি BPF হিচাপে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি মানি ল'ব নোৱাৰোঁ আৰু আমি সক্ৰিয়ভাৱে আমি BPF দলত কাম কৰি আহিছোঁ। গতিকে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি BPF হিচাপে মানি ল'ব নোৱাৰোঁ। গতিকে আমি ঐক্যবদ্ধ হৈ আমি BPFত থাকিম আৰু BPFত থাকি আমি কাম কৰিম। কিন্তু আমাক BPFত আমাক বিজিত গৌৰা নাৰ্জাৰীক আমাক নালাগে। তো মই এইখিনিয়ে কৈ মোৰ